আজিৰ ভিডিঅ'টো লৈ আহিছোঁ এটা বিশেষ কাৰণত, সেয়া হৈছে থাম্বনেইল চাই নিশ্চয় গম পাইছে যে সাৰ দিবলৈ গৈ আছোঁ মোৰ ফুলৰ পুলিবিলাকত। আৰু এই সাৰ আচলতে ঘৰতে একদম অৰ্গেনিকভাৱে প্ৰস্তুত কৰা, ঘৰত ছাগলীৰ বাবে লৈ অহা কলবিলাক পচি গৈছিল আৰু সেইবিলাকে মই এনেকৈ এটা বাচনত ধুনীয়াকৈ মুখটো ঢাকন কৰি দি কিনে পানীৰে তাত পানী দি কিনে তিয়াই থৈ দিছিলোঁ। মোটামুটি এসপ্তাহমান হ'ল, এসপ্তাহ বেছিয়ে হ'ল আৰু। চ' ভাবিলোঁ এইখিনি এতিয়া মই ইয়াৰে পানীখিনি ফুলৰ পুলিবিলাকত দিওঁ যাতে অলপ হেল্ডি হৈ থাকে আৰু, কাৰণ সিহঁতকতো আৰু এক্সট্ৰা একো নিদিওঁ, গতিকে অলপমানতো খাব দিব লাগিব ন। তো ভাবিলোঁ এইখিনিকে আজি দি দিওঁ। চ' এইবিলাক যে আছিল কলবিলাক গোটাই আছিল, মই এইবিলাক একো মানে হেৰি নকৰোঁ, বাকলিও নুগুচালোঁ, লগতে পিটিকিও নিদিলোঁ, সেইকাৰণে অলপ টাইম লাগিছে। চ' একো নাই, ভাবিলোঁ ইয়াৰ পৰা পানীখিনি ওলাই দিওঁ আজি, আৰু এইখিনি যিখিনি ৰৈ যাব, যিখিনি মানে কলখিনি ৰৈ যাব, যিখিনি ডাঠ হৈ থাকিব, সেইখিনি আকৌ ভিজাই থৈ দিম আৰু পিছত দি দিম। চ' ইমানেই আছিল। টাটা বাই বাই। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ মনৰ বিচৰা কামবিলাক কৰি থাকক।